মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি তোমালোকৰ লগত আমি এটা খেল খেলিম এইটো খেল হৈছে পুৰণৰ খেল তোমালোকে এই বৰ্ডখন দেখিছানে দেখিছো এই বৰ্ডত কিছুমান সংখ্যা দিয়া আছে এটা কি কি সংখ্যা পূৰণ কৰিলে আমি এই সংখ্যাবোৰ পাম তাৰ ওপৰত আমি এটা গেম খেলিম আজি এটা মোৰ হাতত এই খাৰু দেখিছানে দেখিছো খাৰু প্ৰথম আমি এটা খাৰু দলিয়াম খাৰু যেতিয়া যিকোনো এটা সংখ্যাত পৰিব তেতিয়া আমি সেই সংখ্যাটো কি সংখ্যা লৈ বা কি সংখ্যা পূৰণ কৰি সেই সংখ্যাটো গঠিত হৈছে আমি বৰ্ডত আমি লিখি যাম আমি যেবাৰে লিখিব পাৰো সেইবাৰে আমি 10 নম্বৰকে পাম যদি মই খাৰুডাল এবাৰ মাৰি দিওতে বৰ্ডখনত নপৰিলে সংখ্যাবোৰ নপৰিলে বেলেগত পৰিলে তেতিয়া আকৌ এবাৰ তোমালোকে চান্স পাব এই মুহূৰ্তত বহুত কিডাল খাৰু আছে ধৰা এনেকে মই মাৰিছো দেখুৱাবচোন এটা কি হৈছে 5 মই এবাৰ তোমালোকক দেখুৱাইছো 5 তোমালোকে নিজৰ নামটো এৰক লিখি লবা মই এটা প্ৰাঞ্জল পি2 লিখি লৈছো মই কিমান 5ক কৰিম 1 5 গুণ 5 হল আৰু 5ক আমি কৰিব নোৱাৰো গতিকে মই 10 নম্বৰ পাই গলো ওকে আৰু এনেকৈ আমি খেলটো এতিয়া খেলি যাম দেই যোনে যিমান উলিয়াব পাৰে প্ৰথম কোনে খেলিব প্ৰথম কোনে ৰোল নম্বৰ বাদ দিয়া তোমালোকে আহাচোন ৰেকৰ্ডিংটো হৈ আছে তোমাৰ নহয় ক্লাছ 4 আৰু 5 আহা আগবাঢ়ি আহা পঠাব প্ৰথম প্ৰাৰ্থনা এটা ক্লেপ আৰু তোমাৰ নামটো ইয়াত লিখি লৈ বাও মই লিখি দিছোঁ প্ৰথম এইটো নহ'ব নেক্সট লাহেকৈ মাৰিবা এই কাৰোবাৰ চান্স এটা দিওঁ তুমি নিজে আনিবা সেইটো পটাপট লাহেকৈ মাৰিবা এটা ডাঙৰ সংখ্যা পৰিছে প্ৰাৰ্থনালৈ 42 1 42 গুণ 42 তাৰপিছত চেষ্টা কৰা সুন্দৰ হৈছে চেষ্টা বিফল এই 10 নম্বৰ লাভ $22 দুবাৰ পূৰণ কৰি 22টো পোৱা গৈছে আৰু কিবা পূৰণ কৰি 22 পোৱা নাযায় গতিকে ঋতুৰাজে পাইছে 20 নম্বৰ এইবাৰ আয়ুষে ইয়া চেষ্টা কৰিছে দুবাৰ বিফল হ'ল সি এইবাৰ সি 56 এটা কি সংখ্যা পূৰণ কৰিলে 56 পাব পাৰি আয়ুষে ইয়া চেষ্টা কৰিছে ভেৰি গুড আকৌ চেষ্টা কৰা সুন্দৰ আৰু এবাৰ 20 এইবাৰ মৈত্ৰীয়ে চেষ্টা কৰিছে ৱাও 50 মৈত্ৰী 50 লিখা ফিফটি গুণ 50 ভেৰি গুড 10 into 5 50 বঢ়িয়া চেষ্টা কৰা টাইম আউট মৈত্ৰীয়ে লাভ কৰিছে 20 56 এইবাৰ কাশ্যপ কিছু 56
এতিয়ালৈকে 20 মাৰ্কে আটাইতকৈ বেছি হৈ আছে এইবাৰ কাশ্যপ কিশোৰে নিশ্চয় ইয়াতকৈ বেছি পাবলৈ চেষ্টা কৰিব 1 into 56 ভেৰি গুড 7 into 8 ভেৰি গুড আৰু চেষ্টা কৰা নহ'লে টাইম আউট হৈ যাব চেষ্টা কৰা টাইম আউট কাশ্যপ কিশোৰ 20 এইবাৰ সম্পূৰ্ণ তেনেই সহজ এটা 8 into 1 8 8 গুণ 8 তাৰপিছত 2 4 গুণ 8 ভেৰি গুড আৰু 4 2 8 এইটো বহুত বেছি টেঙৰ কিন্তু 4 2 8টোত আমি নম্বৰ দিব নোৱাৰিম কাৰণ 2 4 গুণ 8 4 2 8 একেই গতিকে সম্পূৰ্ণ পাইছে 20 এইবাৰ ৰীতিশাই চেষ্টা কৰিছে প্ৰথমবাৰ বিফল এইবাৰো আঁচ কাটিছে নেক্সট 42 1 42 গুণ 42 গুড 6 7 গুণ 42 সুন্দৰ আৰু চেষ্টা কৰা 20 তাই দুবাৰ কৰি পাইছে এইবাৰ অৰিন্দম ই চেষ্টা কৰিছে 9ত সি পেলাই দিছে খাৰপাত 1 9 ইমাত্ৰ এটা পাৰিছে 10 পাইছে ৰাজদীপে ট্ৰাই কৰিছে কিন্তু সি সংখ্যাত পেলাব নোৱাৰিলে লিজা মাৰা সুন্দৰকৈ মাৰা লিজাও ব্যৰ্থ এইবাৰ কোন আছে অমৰজিৎ সোনকাল কৰা নাই ইও সংখ্যাত পেলাব নোৱাৰে প্ৰিয়ংকা 40 4 10 গুণ 40 গুড এটা 10 নম্বৰ লাভ কৰিছে 67 16 আছিলে 1 16 গুণ 16 2 8 গুণ 8টো 2 8 গুণ 16 গুড 67 20 নম্বৰ লাভ কৰিছে এইবাৰ সুপ্ৰিয়াই চেষ্টা কৰি আছে ৱাও 27 27 1 27 গুণ 27 আৰু মাত্ৰ 10 নম্বৰ এইবাৰ 42 মাৰিছে আৰ্চিতা 42 1 42 গুণ 42 গুড 3 সুধং 42 ভেৰি গুড এই মাত্ৰ 20 নম্বৰ লাভ কৰিছে এবাৰ পম্পিয়ে 24 124 গুণ 24
সুন্দৰ 3 8 গুণ 24 4 8 লিখিছে সেইটো ভুল লিখিছে তাই মাত্ৰ 20 নম্বৰ লাভ কৰিছে এই খেলটোৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলৰ পূৰণৰ ক্ষেত্ৰত থকা জটিলতাসমূহ আঁতৰ কৰাৰ উপৰিও উৎপাদকৰ বিষয়ে তেওঁলোকক ধাৰণা দিব পাৰি আৰু তেওঁলোকে খেলটো খেলিও ভাল পাব আৰু অতি আনন্দপূৰ্ণভাৱে মনোযোগেৰে ইয়াত অংশগ্ৰহণ কৰিব আৰু পূৰণ তথা উৎপাদকৰ ধাৰণাটো মনত দৃঢ় কৰিব ভিডিঅ'টো যদি চাই ভাল লাগিল তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো এতিয়াও যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ